হেল্ল' গাইজ, আজি এই মুহূৰ্তত শিক্ষা বিভাগৰ এটা বহুত গুৰুত্বপূৰ্ণ বাতৰি লৈ আহিছোঁ এইচএছৰ ফলাফলৰ বাবে। তো অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই এইচএছৰ ফলাফলৰ বাবে কি ঘোষণা কৰিলে, কাৰণ এইচএছৰ ফলাফল কেতিয়া ঘোষণা কৰা হ'ব তেওঁৰ বাবে তেওঁ ঘোষণা কৰিলে যে মে' মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। মে'ৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক ফলাফল। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ইতিমধ্যে জোৰদাৰ প্ৰস্তুতি চলাইছে আৰু এই মাহতে যদি নহয়, অৰ্থাৎ এপ্ৰিল মাহতে যদি সম্ভৱ নহয়, তেনেহ'লে এইটো মে' মাহত ঘোষণা কৰা হ'ব বুলি ঘোষণা কৰিলে। আৰু শিক্ষামন্ত্ৰীয়ে সেইবাৰে বহুত গুৰুত্বপূৰ্ণ আপডেট দিলে ফলাফলৰ বাবে, কেনেকৈ ঘোষণা কৰা হ'ব, কিয় ঘোষণা কৰা হ'ব, এইচএছৰ ফলাফল কেতিয়া ঘোষণা কৰা হ'ব। তো আপোনালোকে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ বাৰ্তাটো আপোনালোকে চাওক। প্ৰথম সপ্তাহত শিক্ষাৰ্থীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল সন্দৰ্ভত ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। ৰিজাল্ট এইবিলাক খুব সোনকালে দিয়াৰ আমি চেষ্টা কৰিছোঁ, কাৰণ ৰিজাল্টটো সোনকালে হ'লে ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট উপকাৰ হয় আৰু মেট্ৰিকৰ ৰিজাল্ট আমি সোনকালে দিবলৈ সক্ষম হ'লোঁ আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো এই মাহৰ শেষত অথবা যদি দুদিন দেৰি হয় এই মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত ফলাফল প্ৰকাশ পাই যাব। ৰিজাল্ট এইবিলাক খুব সোনকালে দিয়াৰ আমি চেষ্টা কৰিছোঁ। উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল সন্দৰ্ভত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ ঘোষণা। আমি পুনৰবাৰ জনাইছোঁ, উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব মে'ৰ প্ৰথম সপ্তাহত। শিক্ষাৰ্থীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল সন্দৰ্ভত ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। ৰিজাল্ট এইবিলাক খুব সোনকালে দিয়াৰ আমি চেষ্টা কৰিছোঁ, কাৰণ ৰিজাল্টটো সোনকালে হ'লে ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট উপকাৰ হয় আৰু মেট্ৰিকৰ ৰিজাল্ট আমি সোনকালে দিবলৈ সক্ষম হ'লোঁ আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো এই মাহৰ শেষত অথবা যদি দুদিন দেৰি হয় এই মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত ফলাফল প্ৰকাশ পাই যাব। ৰিজাল্ট এইবিলাক খুব সোনকালে দিয়াৰ আমি চেষ্টা কৰিছোঁ, কাৰণ ৰিজাল্টটো